বন্ধুসকল, বিশ্বৰ সকলোতকৈ ডাঙৰ জাহাজ টাইটানিকখন ডুব যোৱাৰ কাৰণ এতিয়া পোহৰলৈ আহিছে। 1912 চনত হোৱা এই দুৰ্ঘটনাত 1500 লোকৰ মৃত্যু হৈছিল, যিটো ইতিহাসৰ লেখত ল'ব লগা ঘটনা। নমস্কাৰ বন্ধুসকল, মই ৰাজকিশোৰ আৰু আপোনালোকে চাই আছে আমাৰ চেনেল ইনফো লাইফ। আৰু আপোনালোকে যদি আমাৰ চেনেলটো ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষত থকা ঘণ্টা বটনটো টিপি দিব। বন্ধুসকল, টাইটানিকৰ পুৰা নাম আছিল ৰয়েল মেইল ছাৰ্ভিচ টাইটানিক, যিখন সেই সময়ৰ সকলোতকৈ ডাঙৰ সাগৰত চলা জাহাজ। টাইটানিকখন 3000 কৰ্মীৰ এটা টিমেৰে বনাইছিল। তেওঁলোকৰ বনাওঁতে সময় লাগিছিল 26 মাহ। এই জাহাজখন 3খন ফুটবল ষ্টেডিয়ামতকৈ ডাঙৰ আছিল। এইখন চাবৰ বাবে প্ৰায় 1 লাখৰো অধিক মানুহ ঠেলা আজোৰা লাগিছিল। এইখনৰ বিষয়ে কোম্পানীয়ে কৈছিল যে কেতিয়াও এই জাহাজখন নুডুবে। কিন্তু প্ৰথম যাত্ৰাৰ দিনাই ডুব গৈছিল এই জাহাজখন। বন্ধুসকল, টাইটানিক জাহাজ 10 এপ্ৰিল 1912 চনত কণ্টেইনৰ পৰা নিউয়ৰ্কলৈ ৰাওনা হৈছিল। যাত্ৰাৰ 4 দিন পিছতে মানে এপ্ৰিলৰ 14 তাৰিখে আটলাণ্টিক মহাসাগৰৰ মাজত বৰফৰ বুকুত খুন্দিয়ায়, যাৰ ফলত কিছু ঘণ্টা পিছতে এই জাহাজখন সাগৰৰ বুকুত ডুব যায়। জাহাজখনত 2223 জন লোক আছিল, তাৰ ভিতৰত 1517 জনৰ মৃত্যু হৈছিল। বন্ধুসকল, এই ঘটনাটো পিছত বহুত প্ৰশ্ন পোহৰলৈ আহিছিল। আনফালে পোহৰলৈ আহিছিল জাহাজখনৰ কেপ্টেইন জনে খুব কম সময়ৰ ভিতৰত নিউয়ৰ্ক পোৱাৰ চেষ্টা কৰিছিল, যাৰ ফলত জাহাজখন দ্ৰুতগতিত গৈছিল আৰু সেইবাবে বৰফৰ টুকুৰাৰ লগত খুন্দা লাগিছিল। কিন্তু টাইটানিক জাহাজখন ডুবাৰ মূল কাৰণ বৰফৰ খুন্দোৱাটো নাছিল। এই ঘটনাৰ মূল কাৰণ আছিল জাহাজৰ কয়লা ঘৰত জুই লাগিছিল। এজন আইৰিছ পত্ৰকাৰ লেখকে চেলছ মৌলানীয়ে তেওঁৰ ৰিচাৰ্চৰ ডকুমেণ্টৰ ভিত্তিত এই কথা কয়। তেওঁ কয় যে কয়লাৰ ৰুমৰ জুই লগাৰ ফলত জাহাজখন অতি কমজুৰি হৈ যায়। মৌলানীয়ে 30 বছৰ গৱেষণা কৰি এই কথা উদ্ভৱ কৰে। মৌলানীয়ে কয় যে জাহাজখন নিৰ্মাণকাৰী কোম্পানী জেকবছ মাইক্ৰই এই কথা আগতেই গম পাইছিল, কিন্তু একো খবৰ দিয়া নাছিল, যাৰ বাবে জাহাজখন দুৰ্ঘটনাৰ চিকাৰ হ'ল। মৌলানীৰ ডকুমেণ্টসমূহৰ নাম আছিল টাইটানিক দ্য নিউ এভিডেন্স। বন্ধুসকল, টাইটানিকৰ এই ঘটনাটো ইতিহাসত লেখত ল'বলগীয়া ঘটনা হৈ গ'ল। মৰমৰ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে?